Hello students, আজি আমি ক্লাছ 9 কলা বিষয় অনুশীলনী কুৱেশ্যন এনচাৰ কেইটামান দিব লৈছোঁ। তো তোমালোকে চাই ল'বা ইয়াত প্ৰথমে 1 নম্বৰত লিখা আছে কলাৰ সংজ্ঞা দিয়া বুলি। উত্তৰটো কি লিখিছোঁ আমি নিৰ্দিষ্ট শৈলীৰ সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টিকে কলা বুলি কয়। তাৰমানে কোষবিলাকৰ সমষ্টিকে কলা বুলি কোৱা হয়। কোষৰ যিবিলাক সমষ্টি থাকে সেইবিলাককে কি বুলি কয় কলা বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে কি কি উপাদানেৰে জাইলেম কলা গঠিত সেইবোৰৰ নাম দি উল্লেখ কৰা বুলি কৈছে। তেনে 2 নম্বৰ আনসাৰটো আমি দেখিছোঁ জাইলেম কলা 4টা উপাদানৰ গঠিত। সেইবোৰৰ নাম হ'ল ট্ৰেকাইট, নলিকা, জাইলেম পেৰেনকাইমা আৰু কাছতন্ত্ৰ। ঠিক আছে, এইবিলাক আমি সাধাৰণ কুৱেশ্যন হয়, সেইকাৰণে আমি ইমানটো বুজাই দিয়া নাই। বস্তুটো ইয়াত চাই লোৱা। ইয়াত 3 নম্বৰ প্ৰশ্ন দিয়া আছে উদ্ভিদ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক বুলি কৈছে 3 নম্বৰ কুৱেশ্যনত। তেনেহ'লে আমাক ইনডাইৰেক্টলি কি কৈছে সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলাৰ মাজত পাৰ্থক্য লিখিব দিছে। তো পাৰ্থক্যটো মই ইয়াত এনেকৈ লিখি দিছোঁ, দুভাগ কৰি দিলোঁ, সৰল স্থায়ী কলা আৰু এটা জটিল স্থায়ী কলা। তো সৰল স্থায়ী কলাৰ বিষয়ে লিখিছোঁ একেবিধ কোষেৰে গঠিত, এইপিনে কেইবা প্ৰকাৰ কোষেৰে গঠিত জটিল স্থায়ী কলা। ঠিক একেদৰে সৰল স্থায়ী কলাত প্ৰায় একে ধৰণৰ কাৰ্য সম্পন্ন কৰে, কিন্তু জটিল স্থায়ী কলাত কি 2 নম্বৰত কি লিখা আছে বিভিন্ন ধৰণৰ কাৰ্য সম্পন্ন কৰে। 3 নম্বৰ পইণ্টত মোৰ লিখা আছে উদাহৰণ হিচাপে আমি সৰল কৰাটো পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেনকাইমাৰ বিষয়ে আমি জানো, আৰু জটিল কলাৰ উদাহৰণ হৈছে জাইলেম আৰু ফ্লয়েম। এইবিলাক হৈছে আমাৰ জটিল আৰু সৰল স্থায়ী কলাৰ মাজত পাৰ্থক্য। চাই ল'ব তোমালোকে, ভেৰি ইম্পৰ্টেণ্ট, এইবিলাক প্ৰশ্ন প্ৰায় দি থাকে এক্সামত। তাৰপিছত আহিব আমাৰ 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰ প্ৰশ্নটো আছে কোষ বেৰৰ ওপৰত ভিত্তি কৰি পেৰেনকাইমা, কলেনকাইমা, স্ক্লেনকাইমাৰ মাজত পাৰ্থক্য দাঙি ধৰা বুলি কৈছে। ঠিক আছে, মই বেৰৰ ওপৰত সিহঁতৰ পাৰ্থক্য উল্লেখ কৰিব কৈছে পেৰেনকাইমা, কলেনকাইমা, স্ক্লেনকাইমাৰ বিষয়ে। তেনেহ'লে মই ইয়াৰ পাৰ্থক্যটো এনেকৈ লিখিছোঁ পেৰেনকাইমাৰ কোষ বেৰবিলাক পাতল আৰু চেলুলোজেৰে গঠিত, চেলুলোজ দ্বাৰা গঠিত, এই কথাটো মনত ৰাখিবা। পেৰেনকাইমাৰ কোষ বেৰবিলাক পাতল হয় আৰু চেলুলোজৰ দ্বাৰা গঠিত। ঠিক একেদৰে কলেনকাইমা ল'লোঁ, কলেনকাইমাৰ কোষ বেৰবিলাক ডাঠ হ'ব আৰু পেকটিন নামেৰে গঠিত, পেকটিন দ্বাৰা গঠিত সিহঁতৰ কোষ বেৰবিলাক মনত ৰাখিবা। আৰু এটা আছে আমাৰ স্ক্লেনকাইমা। স্ক্লেনকাইমাটো হৈছে স্ক্লেনকাইমাৰ কোষ বেৰবিলাক ডাঠ, কঠিন আৰু লিগনিন পদাৰ্থ থাকে, যেনেকৈ ইয়াত এই কলেনকাইমাত পেকটিন আছিলে, পেৰেনকাইমাত চেলুলোজ আছিলে, ঠিক একেদৰে স্ক্লেনকাইমাৰ তোমালোকে পাবা লিগনিন, এই পদাৰ্থৰ দ্বাৰা গঠিত থাকে। মনত ৰাখিবা, এই 3টা পাৰ্থক্যটো প্ৰায় এক্সামত লিখিব দি থাকে। ঠিক আছে, তো এইটো আৰামছে তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। ঠিক আছে, নেক্সট কুৱেশ্যন আহোঁ। নেক্সট কুৱেশ্যনটো আমাৰ হৈছে 5 নম্বৰ প্ৰশ্ন, পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি বুলি কৈছে। তো পত্ৰৰন্ধ্ৰৰ কাৰ্য আমি 2 ধৰণ লিখিছোঁ, 2টা। এটা হৈছে কি গেছৰ আদান প্ৰদান কৰা, 1 নম্বৰত আমি গেছৰ আদান প্ৰদান কৰা লিখিলোঁ, বায়ুমণ্ডল গেছৰ আদান প্ৰদান। গেছৰ কোনবিলাক গেছ, যেনেকৈ আমি জানো উদ্ভিদবিলাকে কি কৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেনক উলিয়াই দিয়ে। তো উলিয়াই দিয়া আৰু নিজে লোৱা সেইবিলাকক আদান প্ৰদান কৰে, সেইকাৰণে মই লিখিলোঁ কি বায়ুমণ্ডলে গেছৰ আদান প্ৰদান কৰে 1 নম্বৰ কাৰ্যটো। এতিয়া 2 নম্বৰ কাৰ্যটো চাওঁচোন, 2 নম্বৰ কাৰ্যটো আমি কি লিখিলোঁ বাষ্পমোচন প্ৰক্ৰিয়াত সহায় কৰে। এতিয়া বাষ্পমোচন বুলি ক'লে আমি 2 নম্বৰ চেপ্টাৰত পাইছিলোঁ যে বাষ্পভৱন বুলি এটা, তাৰ মানে কি হয়, ই আমাক কি কৰে বাষ্পভৱন মানে হোৱা মানে কি হয় ঠাণ্ডা দিয়ে, ঠাণ্ডা অনুভৱ আমি কৰোঁ। যেনেকৈ আমি গছৰ তলত যাওঁ, বাষ্পমোচন হোৱাৰ কাৰণে আমি কি গছৰ তলত গ'লে কি হয় আমাৰ ঠাণ্ডা অনুভৱ কৰোঁ, তাৰমানে কি হয় পানীৰ ভাগটো কি হয় বাষ্প আকাৰত এৰি দিয়ে এই প্ৰক্ৰিয়াত। তো ইয়াৰ বিষয়ে তোমালোকে ক্লাছ 10ত ভালকৈ দীঘলকৈ ধুনীয়াকৈ বুজি পাবা। ঠিক আছে,
তো এই দুটা আমি লিখিলো পত্ৰৰন্ধ্ৰ কাৰ্য মনত ৰাখিবা এইবিলাক প্ৰায় এক্সামত সুধি থাকে তোমালোক তেনেহলে আমি 6 নম্বৰ প্ৰশ্নটো লওঁ 6 নম্বৰটো আমাক কৈছে প্ৰাণী দেহৰ লগত জড়িত কলাসমূহ কি প্ৰাণী দেহৰ লগত জড়িত প্ৰশ্নটো অলপ ভুল হৈছে ইয়াত প্ৰাণী দেহৰ লগত জড়িত প্ৰশ্নটো অলপ ভুল আছে ইয়াত প্ৰশ্নটো মই ভুলকে লিখা হয় প্ৰাণী দেহৰ চলনৰ কাম হ'ব লাগিছিল এই দেখত চলন আৰু ইয়াত হ'ব লাগিছিল এই দেখত চলন বুলি এটা চলনৰ প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহৰ নাম লিখা ইয়াত এটা থাকি গ'ল আমাৰ চলন বুলি দেই এই চলনটো লিখি ল'বা প্ৰাণী দেহৰ চলন কামটো কোনে কৰে চলন কামটো আমাৰ পেশী কলাই কৰে মনত ৰাখিবা আমাৰ চলন কামটো সদায় পেশী কলাই কৰে মনত ৰাখিবা তেনেহলে আমি আহো 7 নম্বৰ প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নটো হৈছে স্নায়ুকোষ দেখাত কেনেকুৱা মই লিখি দিছো স্নায়ুকোষৰ চিত্ৰ এটা তো এই চিত্ৰটো তোমালোকে চাই ল'বা ধুনীয়াকে ঠিক আছে চিত্ৰত কি থাকে আমি অলপ জানিলো চিত্ৰত থাকে এই গোটেই বডিটো কোৱা হয় কোষ দেহ আৰু মাজত থকা যোনটো আছে তাক কোৱা হয় নিউক্লিয়াছ বা কোষ কেন্দ্ৰ আৰু এইবিলাক অংশ কোৱা হয় ডেনড্ৰাইট আৰু ইয়াৰ পৰা ইয়ালৈকে যোনটো অংশ আছে ইয়াক কোৱা হয় এক্সন আৰু পিছৰ অংশটো কোৱা হয় স্নায়ু প্ৰান্ত এইখিনি হৈছে আমাৰ স্নায়ুকোষৰ জানিবলগীয়া কথা ঠিক আছে আমি এতিয়া চাওঁ কেনেকৈ লিখিলো ইয়াত আমি লিখিলো যে স্নায়ুকোষ প্ৰাণী দেহৰ আটাইতকৈ দীঘল কোষ তাৰমানে মনত ৰাখিবা প্ৰাণী দেহৰ ভিতৰত সবতকৈ দীঘল কোষটো হৈছে স্নায়ুকোষ ই প্ৰধানত দুটা ভাগ আছে ইয়াৰ প্ৰধানত আমাৰ দুটা ভাগ আছে এটা কোষ দুটা ভাগ কৰা হৈছে এটা কোৱা হয় কোষ দেহ আৰু স্নায়ু প্ৰবৰ্ধক বুলি কোৱা হয় এটা প্ৰবৰ্ধ স্নায়ু প্ৰবৰ্ধ আৰু কোষ দেহ বুলি কোৱা হয় এই দুটাৰে গঠিত হৈ এটা স্নায়ুকোষ হৈছে তেনে মনত ৰাখিবা এই কোষ দেহৰ ভিতৰত এটা ডাঙৰ কোষ কেন্দ্ৰ থাকে মনত ৰাখিবা প্ৰথম দেখুৱালো কোষ কেন্দ্ৰটো দেখুৱালো এইটো হৈছে কোষ দেহৰ ভিতৰত এটা ডাঙৰ এটা কোষ কেন্দ্ৰ আছে ঠিক আছে তেনেহলে এইটো চাই ল'বা আকৌ কৈছে কোষ দেহৰ পৰা ওলাই যোৱা দীঘল নলী সদৃশ স্নায়ু প্ৰবৰ্ধক এক্সন বুলি কোৱা হয় এইটো একদম বহুত ইম্পৰ্টেণ্ট হয় প্ৰায় এক্সামত থাকে এক্সন কাক কোৱা হয় আমি জানো যে কোষ দেহৰ পৰা বা দেহ কোষৰ পৰা ওলাই যোৱা এডাল দীঘল নলী সদৃশ স্নায়ু প্ৰবৰ্ধক এক্সন বুলি কোৱা হয় আৰু কি বুলি কৈছে কিছুমান ছুটি শাখা প্ৰশাখাযুক্ত স্নায়ু প্ৰবৰ্ধক ডেনড্ৰাইট বুলি কোৱা হয় ডেনড্ৰাইট কাক কোৱা হয় ছুটি বিলাক যিবিলাক চাই লচোন কোনবিলাকক ডেনড্ৰাইট বুলি কয় এইটো স্নায়ু দেহ এই অংশৰ পৰা আমাৰ ওলাই যোৱা অংশটো এইটো হৈছে গোটেই নলী সদৃশ দীঘল নলী সদৃশ আছে এইটোকে কোৱা হয় এক্সন ইয়াৰ নাম কোৱা হয় এক্সন আৰু সৰু সৰু শাখা প্ৰশাখা দিয়াবিলাক আছে এইবিলাকক কোৱা হয় ডেনড্ৰাইট তো মনত ৰাখিবা এক্সন কাক কোৱা হয় ডেনড্ৰাইট কাক কোৱা হয় প্ৰায় এক্সামত সুধি থাকে ঠিক আছে তো এইটো ইয়াৰ বিষয়ে তোমালোকে পঢ়ি ল'বা মই ধুনীয়াকৈ লিখি দিছো তাৰপিছত আহোঁ আমি 8 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা হৃদপেশীৰ তিনিটা বৈশিষ্ট্য আমি উল্লেখ কৰিছো ইয়াত 1 নম্বৰত আমি লৈছো শাখা কোষবিলাকৰ শাখা বিশিষ্ট আৰু চুঙাকৃতি মনত ৰাখিবা 2 নম্বৰ পইণ্টত লিখিলো আমি ঐনসিক পেশী ঐনসিক পেশী কাক কোৱা যিবিলাক নিজৰ ইচ্ছামতে কাম কৰিব নোৱাৰে নিজৰ ইচ্ছামতে কামটো কৰিব নোৱাৰে তেনেকুৱাবিলাকক আমি ঐনসিক পেশী বুলি কওঁ যিবিলাক পেশী আমাৰ নিজৰ ইচ্ছামতে কাম নকৰে যিবিলাক পেশী আমাৰ ইচ্ছামতে কামটো কৰিব নোৱাৰে এইবিলাকক আমি ক'ব পাৰি ঐনসিক পেশী ঠিক আছে আৰু এটা আছে কি মাত্ৰ এটা কোষ কেন্দ্ৰ থাকে ইয়াৰ মনত ৰাখিবা তো এই তিনিটা বৈশিষ্ট্য তোমালোকে মনত ৰাখিবা আৰু এটা হৈছে আমাৰ 9 নম্বৰ প্ৰশ্নটো কি এৰিঅলাৰ কলাৰ কাৰ্যসমূহ কি বুলি কৈছে এৰিঅলাৰ কাৰ্য দুটা লিখিছো
এটা হৈছে আমাৰ কি আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰা, তাৰমানে আমাৰ শৰীৰৰ ভিতৰত যিবিলাক অংগ আছে সিহঁতক সুৰক্ষা দিয়া। আৰু 2 নম্বৰত লিখিছো আমি কি ক্ষতি হোৱা কলাৰ অংশক মেৰামতি কৰা, তাৰমানে যিবিলাক কলা কেতিয়াবা কিছুমান ক্ষতি হৈ যায় সেইবিলাকক মেৰামতি কৰে এৰি ওলাই। একদম ইম্পৰ্টেণ্ট কাম হয় এটা, পৰীক্ষাত প্ৰায় সুধি থাকে এই প্ৰশ্নটো। তাৰপিছত আহিলে 10 নম্বৰ প্ৰশ্নত। 10 নম্বৰ প্ৰশ্নটো আমাক কৈছে কি 10 নম্বৰ প্ৰশ্নই আমাক কৈছে যে চিত্ৰৰ সহায়ত সিহঁতক পাৰ্থক্য দেখুৱাব কৈছে। এতিয়া আমি জানো এইটো হৈছে আমাৰ কি হয় ৰক্ষিত পেশী, এইটো হৈছে আমাৰ অৰক্ষিত পেশী, এইটো হৈছে আমাৰ হৃদ পেশী। ঠিক আছে, এতিয়া আমি এই তিনিটা বিষয় জানো। এতিয়া আমি এটা কথা গম পালো যে ইয়াত এটা কথা গম পালো যে এতিয়া ৰক্ষিত পেশী কাক কোৱা হয় সেইটো আমি জানিব লাগিব। ৰেখিত পেশী কাক কোৱা হয়? ৰেখিত নামৰ পৰাই গম পাইছো, ইয়াত সৰু সৰু কি আছে সিহঁতৰ এটা ৰেখা দেখিবলৈ পোৱা যায়। এইবিলাক সৰু সৰু সাপৰ নিচিনা ৰেখা দেখিবলৈ পোৱা গৈছে এনেকুৱা, সেইবিলাকক কি বুলি কোৱা হয়? ৰেখিত পেশী, ৰেখা বুলি কোৱা হয়। সেইকাৰণে সিহঁতক ৰেখিত পেশী বুলি কোৱা হয়। আৰু এটা কথা আমি ইয়াত চাব লাগিব কি ইহঁতক কোষ কেন্দ্ৰবিলাক চোৱা, ইয়াতো এটা আছে, ইয়াতো এটা আছে, ইয়াতো এটা আছে, ইয়াতো এটা আছে, বহুত কোষ কেন্দ্ৰ আছে ইয়াত। সেইকাৰণে সিহঁতৰ কোষ কেন্দ্ৰটো বহুত আছে, তেনেহ'লে আমি সিহঁতক কি বুলি কওঁ? বহু কোষ কেন্দ্ৰযুক্ত। তাৰমানে দুটা পালো, ইহঁতৰ দেহত অনুপ্ৰস্থবিলাক বহুত ৰেখা পোৱা যায়, আৰু তাত পালো আমি কি এই কোষৰ কি হ'ল কোষ কেন্দ্ৰসমূহ বহুত আছে। এটা কোষ কেন্দ্ৰ নহয়, বহুত কোষ কেন্দ্ৰ আছে, সেইকাৰণে ইয়াক বহু কোষ কেন্দ্ৰযুক্ত বুলি ক'ব পাৰে। আৰু এইটো দেখাত কেনেকুৱা? ই দেখাত দীঘলীয়া এটা আছে, এইটো দেখাত দীঘলীয়া আছে, চুঙা টাইপৰ আছে। ঠিক আছে, তো আমি ৰেখিত পেশীৰ বিষয়ে আমি গম পালো যে ইহঁতৰ এটা ৰেখা থাকে, সিহঁতৰ লগতে কি পালো কোষ কেন্দ্ৰসমূহ বহুত পালো, আৰু এটা কি কৰিলো চুঙা আকাৰ থাকে, ইয়াৰ দীঘলীয়া চুঙা আকাৰ, কিন্তু ইয়াৰ কোনো শাখা নাই। শাখা বুলি ক'লে এনেকে ওলাই যোৱা কোনো শাখাবিলাক নাই, তো শাখাহীন বুলি ক'ব পাৰি, ইয়াত কোনো ব্ৰাঞ্চ নাই ইয়াৰ। ঠিক আছে, এইটো হৈছে আমাৰ ৰেখিত পেশী। এতিয়া আমি আহো 2 নম্বৰটো কি দিয়া আছে আমাক। 2 নম্বৰটো আমাক দিয়া আছে এইটো অৰক্ষিত পেশী। এতিয়া অৰক্ষিত পেশী বুলি ক'লে ইয়াৰ আকাৰবিলাক চাই লোৱা, ইয়াৰ আকাৰবিলাক কেনেকে আছে মই দেখুৱাই দিছো। আকাৰটো হৈছে এনেকুৱা টাইপৰ কৈছে, এইটো চব এইটো এনেকুৱা টাইপৰ কৈছে। এনেকুৱা আকাৰ থকা বিলাকক মাকো সদৃশ বুলি কয়, মাকো আকাৰ বুলি কোৱা হয়। আৰু এই কোষৰ ভিতৰত মাত্ৰ এটাহে কোষ কেন্দ্ৰ দেখিব পালো আমি। ইয়াত চোৱা, ইয়াতো এটা আছে, ইয়াতো এটা আছে, ইয়াতো এটা আছে। তো মাকো সদৃশৰ ভিতৰত মানে মাকো আকাৰৰ ভিতৰত এটা কোষ কেন্দ্ৰ দেখিবলৈ পালো। ঠিক আছে, আৰু এই কলাৰ কোষবিলাক কোনো ৰেখাযুক্ত নহয়, ইয়াত কোনো ৰেখা নাই, ইয়াত কোনো ৰেখা নাই, এনেকুৱা ৰেখাবিলাক ইয়াত নাই, দেখিবলৈ পোৱা নাই। সেইকাৰণে এইটো ৰেখা নথকা আছে, মানে ইয়াত ৰেখা নাই, ইয়াৰ কোনো ৰেখা নথকাৰ কাৰণে সিহঁতৰ নামো ৰখা হৈছে অৰক্ষিত মানে ৰেখাহীন তাৰমানে। ঠিক আছে, এইটো হৈছে আমি অৰক্ষিত পেশী, দীঘল মাকো সদৃশ আৰু কোষ কেন্দ্ৰ, এটা কোষ কেন্দ্ৰযুক্ত। এই কথাটো তোমালোকে লিখি দিবা চিত্ৰৰ পৰা, সেইটো গম পালো। এতিয়া 3 নম্বৰ চিত্ৰটো আমাৰ আহিব হৃদ পেশী।
হৃদপেশীটো আমি গম পালো এইটো হৈছে। তো এই পেশীটো দেখিলো যে আমি এটা এটা কোষত এটা এটা কি বুলি কয় কোষকেন্দ্ৰ দেখিব, কোষকেন্দ্ৰটো এটাই দেখিব পালো। লগতে এইটো ব্ৰাঞ্চ ওলাইছে, ব্ৰাঞ্চ মানে শাখা আছে ইয়াৰ, ঠিক আছে। এইটোৰ লগত এইটো লাগি আছে এনেকে, এইবিলাক ব্ৰাঞ্চ আছে, তাৰমানে এইটো শাখা বিশিষ্ট এটা কেন্দ্ৰযুক্ত। ইয়াতো কোনো ৰেখা দেখিবলৈ পোৱা নাই, তথাপি ৰেখা বিশিষ্ট বুলি ক'ব নোৱাৰি, তথাপি ৰেখা দেখিবলৈ পোৱা যায় এনেকে, কিন্তু বহুত কম পৰিমাণে। তেনেহলে এই তিনটা চিত্ৰৰ পৰা আমি এটা কথা গম পালো যে এক নম্বৰটো ৰেখিত পেশী। এই ৰেখিত পেশীত আমি এটা গম পালো যে ইহঁতৰ দেহবিলাক কি হয়, ৰেখাযুক্ত, তাৰমানে ৰেখা আকাৰ মানে। আৰু দেখিলো যে সিহঁতৰ দেহত বহুতো কি বুলি পালো, বহুতো কোষকেন্দ্ৰ পালো ৰেখিত পেশীত। আৰু এটা পালো কি, সিহঁতি চুঙা আকাৰ আৰু কোনো শাখা বিশিষ্ট নহয়। এতিয়া 2 নম্বৰটো পালো আমি অৰেখিত। অৰেখিত পেশীত কি পালো, ইয়াত এটা এটা কোষকেন্দ্ৰ পালো, ঠিক আছে। আৰু আকাৰটো পালো আমি কি, দীঘল মাকো সদৃশ, দীঘল দীঘলকে এনেকে দীঘল দীঘলকে আছে, এনেকে দীঘল দীঘলকে আছে মাকো সদৃশ। তেনেহলে এইটোৱে পালো এই পাৰ্থক্য। আৰু হৃদপেশীৰ আমি কথা গম পালো যে ই কি হয়, শাখা বিশিষ্ট, ঠিক আছে। এইবিলাক হৈছে আমাৰ শাখা বিশিষ্ট। এইটো চুঙা আকাৰে আছে, এনেকুৱা আকাৰটো এনেকে চুঙা আকাৰে দেখিবলৈ পোৱা গৈছে, সেইকাৰণে চুঙা আকাৰত আছে বুলি ক'ব পাৰি। আৰু এটা সিহঁতৰ এক কোষকেন্দ্ৰযুক্ত পালো, কোষকেন্দ্ৰটো এটাই পালো আমি, ঠিক আছে। এইবিলাক চাই মেলি আমি পাৰ্থক্যটো আমি লিখিব পাৰো, ঠিক আছে। আমি এই পিছৰ পইণ্টটো যাওঁ। পিছৰ পইণ্টটো আমাক দিয়া আছে হৃদপেশীৰ বিশেষ কামটো কি হয়। হৃদপেশীৰ বিশেষ কামটো আমি গম পালো যে হৃদপেশীৰ বিশেষ কামটো হৈছে আমাৰ হৃদযন্ত্ৰক অনবৰতে কি কৰা, সংকোচন প্ৰসাৰণ কৰা, সংকোচন প্ৰসাৰণ ঘটোৱা। তলত আহিলে সংকোচন প্ৰসাৰণ ঘটোৱা, তাৰমানে সংকোচন প্ৰসাৰণ ঘটোৱা মানে কি হয়, কি আমি যেনেকে উশাহ লওঁতে এবাৰ পেটটো ওপৰলৈ বাহিৰলৈ ওলাই আহে, এবাৰ সোমাই যায়, সেইটোকে কোৱা হয় সংকোচন প্ৰসাৰণ। এবাৰ ওলাই আহে, এবাৰ সোমাই যায়, ঠিক আছে। এইটো হৈছে মেইন হৃদপেশীৰ কাম, ঠিক আছে, মনত থাকিব। তেনেহলে আমি এতিয়া ইয়াত নেক্সট পইণ্টটো যাওঁ, নেক্সট পইণ্ট আমি যাওঁ। নেক্সট পইণ্টটো হৈছে আমাৰ গঠন আৰু অৱস্থাৰ ভিত্তিত ৰেখিত পেশী, অৰেখিত পেশী, হৃদপেশী। ইয়াত এটা স্পেলিং থাকি গ'ল, ৰেখিত পেশী হ'ব লাগিছে। ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য লিখিব কৈছে, কি হিচাপে, গঠন আৰু অৱস্থান হিচাপে। চাই লওঁ। প্ৰথমে লিখিলো ৰেখিত পেশী। ৰেখিত পেশী গঠন হিচাপে চালো যে আমি এতিয়া এইমাত্ৰ চিত্ৰটো চাই আহিলো, দীঘলীয়া চুঙাকৃতি আৰু শাখাহীন, তাৰমানে কোনো শাখা নাই আৰু কোষকেন্দ্ৰটো বহুত আছে। অৱস্থান ক'ত দেখিবলৈ পাওঁ, অৱস্থানটো হাত আৰু ভৰিত। এইটো হৈছে আমাৰ ৰেখিত পেশী। তাৰ পিছতো যাওঁ, অৰেখিত পেশী। অৰেখিত পেশীটো হৈছে আমাৰ, এইটো হৈছে আমাৰ দীঘলীয়া কিন্তু মাকো সদৃশ, ইয়াত কমা এটা দি দিবা, আৰু কোষকেন্দ্ৰটো এটা। অৱস্থান ক'ত ক'ত পোৱা যায়, চকুৰ আইৰিছ, জৰায়ু, হাওঁফাওঁৰ ব্ৰংকাই, হাওঁফাওঁৰ ক'ত পোৱা যায়, ব্ৰংকাই বুলি, হাওঁফাওঁত এটা ব্ৰংকাই বুলি আছে। ইয়াৰ বিষয়ে তোমালোকে ক্লাছ 10 ভালকে বুজি পাবা, ব্ৰংকাইনো কি হয়, ঠিক আছে। এইবিলাকত আমি কি পাম, অৰেখিত পেশী দেখিবলৈ পোৱা যায়, ঠিক আছে। তাৰ পিছত আৰু হৃদপেশী। হৃদপেশীৰ বিষয়ে আমি জানিলো। হৃদপেশীটো আমাৰ কি হয়, গঠন হিচাপে প্ৰথম জানিলো, এইটো শাখা বিশিষ্ট, ইয়াৰ শাখা থাকে আমি দেখিলো, চুঙাকৃতি আছে, আকৌ কোষকেন্দ্ৰটো এটা আছে বুলি কৈছে। অৱস্থান ক'ত ক'ত পোৱা যায়,
এইটো হৃদযন্ত্ৰত পোৱা যায়, হৃদযন্ত্ৰৰ বেৰত পোৱা যায় হৃদপেশীটো। ঠিক আছে, এইটো হৈছে আমাৰ হৃদপেশী অৰেখিত আৰু ৰেখিতৰ মাজত অৱস্থান আৰু গঠন হিচাপে আমি পাৰ্থক্য দিলো। তাৰ পিছৰ প্ৰশ্নটো যাওঁ 13 নম্বৰটো। 13 নম্বৰটো তোমালোকক আঁকিব দিছে, এইটো আঁকিব দিছে এটা নিউৰন। নিউৰন মানে কি, স্নায়ুকোষৰ এটা চিত্ৰ বনাব দিছে। এই চিত্ৰটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, প্ৰায় দি থাকে এক্সামত। ঠিক আছে, ভালকে চাই ল'বা। তাৰপিছত আহিব 14 নম্বৰ কুৱেশ্যন। কুৱেশ্যনটো বুলি কৈছে কি আমাক, এইটো 1 নম্বৰীয়া কুৱেশ্যন। এই কুৱেশ্যনটো প্ৰায় তোমালোকে চাই যাবা, এইটো প্ৰায় এক্সামত সুধি থাকে এই প্ৰশ্নটোৰ পৰা। প্ৰথম নম্বৰটো আমাক কি বুলি কৈছে, মুখৰ ভিতৰত থকা বা মুখৰ ভিতৰৰ বেৰখনত কি কলাৰে গঠিত? আমি জানো আস্বাদক কলা। আস্বাদকৰ কোনটো? সৰল ছটিয়া আস্বাদক, সেইটো থাকে। আস্বাদক কলা লিখিলেও হ'ব। আৰু আমাক কৈছে যে পেশী আৰু অস্থিৰ মাজত সংযোগ কৰা কলাটো হৈছে টেণ্ডন কলা। কি কৰে? আৰু খাদ্যৰ পৰিবহন কৰা কলা উদ্ভিদত কাক কোৱা হয়? ফ্লয়েমক কোৱা হয়। তাৰপিছত আহিব আমাৰ জুলীয়া আধাৰ দ্ৰব্যত থকা সংযোগ কলাবিধৰ নাম হৈছে তেজ কলা। জুলীয়া অৱস্থাত থাকে তেজটো। আৰু মস্তিষ্কত কি কলা থাকে? স্নায়ু কলা থাকে। প্ৰথমে মনত ৰাখিবা। আৰু এটা আছে কি, আৰু এটা ক'বলৈ থাকি গ'লে 2 নম্বৰ প্ৰশ্নটো, আমাৰ দেহৰ চৰ্বি থকা সংযোগ কলাবিধৰ নাম কি? মেদ কলা। সংযোজক কলাবিধৰ নাম কি? চৰ্বি থকা। মেদ কলা। মেদ মানে চৰ্বি। সৰি, মদ কলা লিখা আছে। সৰি, ইয়াত মেদ কলা লিখিব লাগিছিলে, ইয়াত এই কাৰ্ডটো দিবলৈ থাকি গ'ল দেই। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো চাওঁ। 16 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে। 16 নম্বৰটো চাই লওঁ। 16 নম্বৰ কি কৈছে, প্ৰাণীৰ অংগবিলাক দিয়া আছে, আমাক লিখিব লাগে কলাবিলাকৰ নাম। তো অংগ কি কি দিয়া আছে? ছাল, অস্থি, বৃক্কৰ আৱৰণ। এইবিলাকৰ ক'ত ক'ত পোৱা যায়? কোনটো কলাত কি পোৱা যায়? তো আমি লিখিলো ছালটো একচুৱেলি আস্বাদক কলা। আস্বাদক কলাৰ কোনটো? স্তৰীভূত ছটিয়া আস্বাদক কলাত পোৱা যায়, বা তোমালোকে আস্বাদক কলা লিখিলেও হ'ব। অস্থিটো দেখিলেও আমি সংযোজক কলাত পোৱা যায়। বৃক্কৰ আৱৰণটো ঘনাকৃতি আস্বাদক কলা বা আস্বাদক কলাত লিখিলেও হ'ব। ঠিক আছে, এইবিলাক হৈছে তোমালোকৰ 16 নম্বৰ কুৱেশ্যনৰ আনসাৰ। ঠিক আছে, তাৰ পিছৰটো যাওঁচোন। পিছৰটো কি বুলি কৈছে? 17 নম্বৰ এটা তালিকা দিয়া আছে। তালিকাটো দিয়া আছে, অলপমান ডাঙৰ কৰি দিছো। তালিকাটো আমাক পূৰ্ণ কৰিব দিছে, মই তালিকাটো অলপ ডাঙৰকৈ কৰি দিছো। এইটো কি দিয়া আছে? ইয়াত অকমান ৰং দিয়া আছে। এইটো হৈছে আমাৰ স্থায়ী কলা হ'ব লাগিছিলে। স্থায়ী কলা, স্থায়ী কলা হ'ব লাগিছিলে। এইটো ভুল দিয়া আছে, এইটো কাটি দিয়া। তো আমাক কৈছিলে কি, স্থায়ী কলাক দুভাগ ভাগ কৰা আছে, আমি জানোৱে, সৰল আৰু জটিল। সৰল কলাক আকৌ 3টা ভাগত আছে, যোনটো আমাক কলেন কাইমাটো দিয়া আছে। এই স্ক্ৰীনটো আমি বহাব লাগিব। সৰি, পেৰেন কাইমাটো আৰু স্ক্ৰীন কাইমাটো আমি বহাব লাগিব। প্ৰশ্নত আমাক জাইলেম দিয়া আছে, আমি বহাব লাগিব ফ্লয়েম। বাস, এইটো আমাৰ আনসাৰ আছিলে।